তো হেল্ল' গাইজ ৱেলকাম টু মাই জিবি মিক্স ব্লগ। তো আজি ভিডিঅ'খন মানে আমাৰ ওচৰৰে এখন দোকানৰ পৰা আৰম্ভ কৰিছোঁ। তো কালি মানে কৃষ্ণ জন্ম আছিলে, তো আজি হ'ল কৃষ্ণ জন্মৰ বোকা খেল মানে আমাৰ গাঁৱলীয়া ভাষাত কওঁ কাদং খেলা। তো আজি আমি কাদং খেল খেলিবলৈ যাম আৰু তাত কি হয় কি নহয় চব দেখাই যাম আপোনালোকক। খালি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব দেই আপোনালোকে। তো এতিয়া মই দোকানৰ পৰা আহি ঘৰৰ পৰা ফিটিং দি ওলালোঁ, পূৰা ফিট ফাট হৈ। এতিয়া যাওঁ বলক। চ' আপোনালোকে মোৰ লগত বলক। চ' এণ্টাক দেখতে ৰাও। এয়া মোৰ লগত যাব পঞ্চাৱন্নাৰ কি চলি কাটিছে বে চাল দিয়া বানা মাল পতা ঠাণ্ডা মাল থাকিতে আৰু এটা মাল পতা ঠাণ্ডা। ঠিকেই নহওক, আমি দুজনে যাম। দুজন মানে আৰু আছে, আমাৰ এটা ভকত ভাতিজা আৰু কৃষ্ণ এজন আছে মোৰ ঘৰৰে। সিটো হ'ল ভাইটি হয় এটা, তাইও যাব মোৰ লগত। আৰু এয়া ভকত ভাতিজা আহি গ'ল, ইও যাব। ভকত পেৰা ককত তো চলো এটা চলতে আজি মানে বতৰটো মজা, আমাৰ গাঁৱৰ পৰিৱেশো মজা, একদম সেউজীয়া চাওক না, একদম গ্ৰীণ। আৰু এইপিনেদি আমাৰ গাঁৱৰ খেতি পথাৰখন চাওক কিমান ধুনীয়া। আৰু এইপিনেদি এইখন ফিল্ড। আৰু এয়া আমাৰ আইতাহঁতে বয়ফ্ৰেণ্ডক লগ কৰিবলৈ আহিছে। আৰু লগতে আপোনালোকৰ কাৰণে ইয়াত এখন চাইনবোৰ্ড লগাই দিছে। আগত চাৰিআল আছে ন, তো আপোনালোকক গাড়ী লাহে চলাই আহিবলৈ দিছে এইপিনেদি। তো আপোনালোকে প্লিজ এইপিনেদি আহিলে গাড়ী লাহে চলাই আহিব। চ' আপোনাৰ কাৰণে বেলেগৰো যাতে ক্ষতিগ্ৰস্ত নহয়। তো এতিয়া আমি চিধাই গৈ থাকোঁ লাহে। এয়া খৰিহঁতেও গৈ আছে বোকা খেল চাবলৈ, তো আমিও গৈ থাকোঁ। তো গাইজ পালোঁ আৰু অকণমান আছে। এই যে ক'লা মানুহজন যে খোজকাঢ়ি যাই আছে নে চাইকেল লৈ যে আছে, বগাজন নহয় যে এই ক'লাজন, তাত গ'লে মানে পাই যাম। তাতে পুখুৰীটো আছে। তো এয়া পাই গ'লোঁ মেইন পুখুৰীটোলৈ। তো যেতিয়া বোকা খেল শেষ হৈ যায় তেতিয়া মানুহবিলাকে ইয়াতে জঁপিয়াব, পুখুৰীত গা ধুব। যিবিলাকেও ফিটিং দি যায় সিহঁতকো মানে ধৰি কেনে ডাইৰেক্ট পানীত দলিয়াই দিব। ইয়াতে পূৰা পানী ডান্স হৈ যাব। আৰু মই একদম এই মানুহবিলাক যে দেখা পাই আছে, একদম তাত গৈ কিনে আপোনালোকক অকণমান ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। তো এয়া ফাইনেলি আহি পালোঁ মেইন পইণ্টত। ইয়াতে বোকা ডান্স হ'ব আজি, কুহুৰী বোকা ডান্স। মানুহ এতিয়ালৈকে হোৱা নাই আৰু হ'ব। তো এতিয়া অকণমান আগত যাই কিনে দেখাওঁ তাত কি কৰি আছে, বোকা ডান্স হৈ আছে না কি হৈ আছে। চ' আপোনালোকক দেখাম। এয়া কেইজনমান ডেকা ল'ৰাই পূৰা পইচাৰ কাৰণে তামোলৰ গছত উঠি আছে। আৰু লগতে এয়া বুঢ়া কেইজনে পূৰা নাম ধৰি আছে, কীৰ্তন গাই আছে। আৰু লগতে সৰু পোৱালীবিলাকে দেখোন তামাম বোকা খেল খেলি আছে, চাওক না। একদম মজা পাইছে সিহঁতে খেলি। একচুৱেলি ল'ৰাবোৰে তামোলৰ গছত নুঠিব ন কিয়, তাত যে পইচাবিলাক দেখি আছে, তাত 10,000 না 15,000 টকা আছে তাত লগা। তো সিহঁতে পাবৰ কাৰণে কিমান কষ্ট কৰি আছে, চাওক না, ইমানকৈ ঘাৰে উঠি। আৰে পোৱালীকেইটাক চা না, কেনেকুৱাকৈ ডাবল চেম্পিয়ন খেলি আছে। কি ক'ম আৰু এইটো চাওক আমাৰ গাঁৱৰে হেমন্ত নাম ইয়াৰ, মানে হেমন্তৰে এইবিলাক তাৰ পাৰ্টনাৰ। সিহঁতে মানে বোকাত লৈ যাবৰ কাৰণে লুতুৰ কৰিবৰ কাৰণে কেনেকৈ হিঁচি ধৰি টানি কিনে লৈ যাব খুজিছে, কিন্তু আমাৰ হেমন্ত আমাক লৈ যাব পৰা নাই। তো এইবিলাক দেখি আছোঁ যাতে আমি আৰু ইয়াত থাকি লাভ নাই, চ' গুচি যোৱাই ভাল। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে কি কৰিব, লাইক কৰিব আৰু কি কৰিব, ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব। আৰু কি কৰিব লাগিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব দেই আপোনালোক। তো আজিলৈ বাই জয় আই।